আজি আমি কথা পাতিম 10টা এনেকুৱা উপায় যি প্ৰতিদিন ৰাতিপুৱা কৰি আমি এটা প্ৰস্পাৰাছ জীৱন ডেইলি উপভোগ কৰিব পাৰোঁ। 10 remedies make your life prosperous. আহক জানো এই 10টা ৰেমেডিজ কি। ৰাতিপুৱা শুই উঠাৰ পৰা অফিচলৈ যোৱালৈকে আপুনি যদি এই 10 ধৰণৰ ৰেমেডি কৰে বা বিজনেছলৈ যোৱা বা আপোনাৰ কৰ্মস্থানলৈ যোৱাৰ আগতে এই 10 ধৰণৰ ৰেমেডি কৰে, আপোনাৰ জীৱনটো প্ৰস্পাৰাছ, ৱেলথি আৰু সুমধুৰ হৈ পৰিব। তো প্ৰথম ৰেমেডি ৰাতিপুৱা শুই উঠিয়েই আপুনি প্ৰথমতে আপোনাৰ হাত দুখন এনেধৰণে চাওক। হাতৰ তলুৱা দুখন চকু মেলি চাওক। শাস্ত্ৰমতে হাতৰ তলুৱাত লক্ষ্মী বসবাস কৰে। তো আপুনি ৰাতিপুৱাই আপোনাৰ হাতৰ তলুৱা চোৱাৰ লগে লক্ষ্মী আপোনাৰ দিনটোৰ কাৰণে এক্টিভেট হৈ যায় আৰু ই আপোনাৰ কৰ্মসংস্থাপন বা কৰ্মক্ষেত্ৰ বা আপোনাৰ বিজনেছত লক্ষ্মীৰ আগমন দেখুৱায়। এতিয়া আহোঁ দ্বিতীয় ৰেমেডিজ। ঘৰৰ মেইন ডোৰ, যি ডোৰে দি বা দৰ্জাখনে দি দিনটো আপোনাৰ প্ৰস্পেৰিটি এন্ট্ৰি হয়। তো ৰাতিপুৱাই প্ৰথমে উঠিয়েই আপুনি ঘৰৰ মেইন ডোৰখন চাফ চিকুণ কৰি ৰাখিব লাগে বা চোতালখন চাফ চিকুণ কৰি ৰখাটো আৱশ্যক। তো নাপাহৰিব যে প্ৰতি ৰাতিপুৱা যিখন মেইন ডোৰ আছে বা চোতালখন আছে সাৰি মুচি চাফ চিকুণ কৰি ৰাখিব। ই পজিটিভিটি আৰু ৱেলথ এণ্ড মানি আপোনাৰ ঘৰলৈ অহাত সহায় কৰিব। এতিয়া আমি আহোঁ আমাৰ তৃতীয় ৰেমেডিলৈ। তৃতীয় ৰেমেডিটো হ'ল বাথ উইথ সল্ট। এটা সৰু বাটিত আপুনি অলপ সল্ট লৈ ল'লে, নিমখ লৈ ল'লে। সেই নিমখ আপুনি মুখমণ্ডলৰ পৰা গোটেই বডি বা শৰীৰত ঘঁহি ধুলে। আমি যেনেকৈ স্ক্ৰাব ইউজ কৰোঁ, আমি যেনেকৈ বডি অইল ইউজ কৰোঁ, তেনেকৈ ধৰণে গোটেই গাত নিমখখিনি লগাই ল'ব। এই নিমখৰ লগোৱাৰ পিছত ধুনীয়াকৈ গাটো ধুই ল'ব। গা ধোৱাৰ পিছত আপুনি নিজে ফিল কৰিব বডিটো অলপমান লাইট ফিল হৈছে। আপুনি এনেকুৱা ফিল কৰিব যে আপোনাৰ বডি বা কিবা এটা বস্তু বা কিবা নিগেটিভিটি ওলাই গৈছে। দিনটোত আমি বিভিন্নজন ব্যক্তিৰ লগত কানেক্ট হওঁ, কথা পাতোঁ, যাওঁ, গাড়ীত অহা যোৱা কৰোঁ। সেই ব্যক্তিসকলে আমাৰ অ'ৰাটো পলিউট কৰে। বিভিন্ন স্থানৰ নিগেটিভ অ'ৰাই আমাৰ বডি পলিউট কৰে, যিটোৱে আমাক অৱসাদ, বেছিকৈ ষ্ট্ৰেছ, এংজাইটি বা এনেকুৱা ধৰণৰ প্ৰব্লেম দিব পাৰে। নিমখেৰে সপ্তাহত এদিন বা দুদিন ৰাতিপুৱা গা ধুলে আপোনাৰ এই অ'ৰা ক্লিনিং হৈ যায়। তো নাপাহৰিব আপুনি হয়তো সপ্তাহত এদিন বা দুদিন ৰাতিপুৱা নিমখ ঘঁহি পেলাই গা ধুবলৈ। 4 নম্বৰ ৰেমেডিটো হ'ল সূৰ্য নমস্কাৰ। গা ধুই উঠি খালী গাৰে ধুতি এখন পিন্ধি আপুনি সূৰ্যত জল দিয়ক আৰু সূৰ্যক নমস্কাৰ কৰক। সূৰ্য নমস্কাৰে আপোনাৰ প্ৰস্পেৰিটি, প্ৰফেশ্যনেল গেইন আৰু ছ'চাইটিত এটা সুযোগ্য স্থান পাবৰ কাৰণে আপোনাক সহায় কৰিব। গভৰ্ণমেণ্ট ইণ্টাৰনেশ্যন যিসকল ব্যক্তিয়ে চাকৰি কৰে তেখেতসকলৰ কাৰণে সূৰ্য নমস্কাৰ কৰাটো খুবেই আৱশ্যকীয়। ইয়াৰ পিছত আহোঁ আমাৰ 5 নম্বৰ ৰেমেডি। প্ৰতিদিনাই ৰাতিপুৱা পিতল বা তামৰ এটা বাটিত অলপমান পানী আপোনাৰ পূজা ঘৰত ৰাখিব। সদায় ৰাতিপুৱা এই পানী আপুনি চেঞ্জ কৰাৰ চেষ্টা কৰক। এই পানী ৰখাৰ ক্ষেত্ৰত কি হ'ব, আপোনাৰ ঘৰত এটা নিৰ্মল, এটা শান্ত পৰিৱেশ বিৰাজ কৰিব গোটেই ঘৰখনতে। আজিৰ পঞ্চম উপায়, গণেশ। ভগৱান গণেশৰ
বিঘ্নেশ্বৰায় ওম গম গণপতায় নমঃ এই মন্ত্ৰটো 108 বাৰ বা এক মালা জাপ কৰিলে আপোনাৰ দিনটোত আহিব লগা যিকোনো ধৰণৰ বাধা বিঘিনি বা বিঘ্নিৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। সেইকাৰণে কওঁ আপুনি গণেশৰ ওম গম গণপতায় নমঃ বা গণেশৰ 10 নাম লোৱাটো আৱশ্যক। ওম গণেশায় নমঃ বক্ৰতুণ্ডায় নমঃ একাদন্তায় নমঃ কৃষ্ণপঞ্জায় নমঃ গজবক্তায় নমঃ লম্বোদরায় নমঃ বিকটায় নমঃ বিঘ্নরাজায় নমঃ ধর্মপন্নায় নমঃ ভালচন্দ্রায় নমঃ বিনায়কায় নমঃ গজপতায় নমঃ গজানয় নমঃ ওম গণেশায় নমঃ। তো এনেধৰণে গণেশৰ 10টা নাম আপুনি ৰাতিপুৱা উচ্চাৰণ কৰিব পাৰে দিনটোৰ কোনো বাধা বিঘিনি নোহোৱাকৈ সুকলমে পাৰ হ'বলৈ। ইয়াৰ পিছৰ পৰাই আপোনাৰ হয়তো জীৱনত প্ৰতিদিন লৈ পেলাই এটা আশা বা আকাংক্ষা থাকে। কৰ্মক্ষেত্ৰত বিজনেছত কিবা এটা এচিভ কৰাৰ আশা থাকে, উন্নতি কৰাৰ আশা থাকে। এই উন্নতি কৰিবৰ কাৰণে আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ 31 বাৰ জাপ কৰক ডেইলি ৰাতিপুৱা ভাগত। ই আপোনাৰ উন্নতি, ই আপোনাৰ আশা, ই আকাংক্ষা এইখিনি ক্ষেত্ৰত এক সুফল দিব। এতিয়া আহোঁ আমি 8 নম্বৰ উপায়লৈ। 8 নম্বৰ উপায়টো হ'ল লক্ষী বা লক্ষ্মী দেৱীক আমি আমাৰ ঘৰতে ইজিলি এভেইলেবল লং ৰাতিপুৱাই দান কৰা। আপোনাৰ নিশ্চয় পূজাতলীত লক্ষ্মী আছে। সেই লক্ষ্মীক আপুনি লং দান কৰক। লং দান কৰিলে লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰলৈ টকা পইচা সমৃদ্ধি আৰু প্ৰস্পেৰিটি অহা সুকলম হয়। ইয়াৰ পিছত 9 নম্বৰ উপায় ব্ৰেকফাষ্ট জীৱনৰ এটা ইম্পৰ্টেণ্ট মিল। হয়তো আপুনি দিনটো কাম কৰি পেলাই খুবেই বেছি ষ্ট্ৰেছফুল হয়। আমি 17-18 ঘণ্টা কাম কৰোঁ, বিজনেছেই হওক বা চাকৰিয়েই হওক। তো এই ষ্ট্ৰেছৰ পৰা মুক্ত হৈ থাকিবৰ কাৰণে বা বিভিন্ন ধৰণৰ মানসিক অৱসাদৰ পৰা মুক্ত হৈ থাকিবৰ কাৰণে ৰাতিপুৱা চিলভাৰৰ প্লেটত আৰু চিলভাৰৰ গ্লাছত পানী বা ব্ৰেকফাষ্ট গ্ৰহণ কৰক। ই আপোনাক গোটেই দিনটোৰ কাৰণে ষ্ট্ৰেছ ফ্ৰী কৰি ৰাখিব। তো ষ্ট্ৰেছ ফ্ৰী থাকিবলৈ চিলভাৰ ইউটেনচিল ইউজ কৰক খাৱা বা পিয়ানৰ ক্ষেত্ৰত। আপুনি ডিনাৰ লাঞ্চতো এইটো চিলভাৰৰ মানে বৰ্তন ইউজ কৰিব পাৰে, তাত কোনো বাধা নাই। ৰাতিপুৱাৰ 10 নম্বৰ উপায়টো ঘৰৰ পৰা ওলাই যাওঁতে সদায় অলপমান চেনি পানীত ঘুলি চিলভাৰৰ গ্লাছত খাই পেলাই ওলাই যাব। আপোনাৰ বাণী মধুৰ হৈ থাকিব দিনটোৰ কাৰণে। তেতিয়ালৈকে নমস্কাৰ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এষ্ট্ৰলজাৰ শৈলী।